Hello everyone, welcome to Moshumi's vlog. আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম মোৰ ঘৰত থকা ফলমূলৰ গছ যিবোৰ ড্ৰামত লগোৱা আছে মই ড্ৰামতে লগাইছিলোঁ আৰু কিছুমান ঔষধি গুণ থকা বনদৰৱৰ পুলি। এইজোপা হৈছে আটলাছ কাষ্টাৰ্ড এপলৰ গছ। ইয়াত দেখিছে না ড্ৰামত লগাইছিলোঁ বহুত ধুনীয়াকৈ ফল লাগি আছে। নিজে লগোৱা ফলৰ পুলিবোৰত ফল ধৰিলে বৰ ভাল লাগে। আৰু এইজোপা হৈছে মৌচুমী ফলৰ গছ। এইজোপা মই নাৰ্চাৰীৰ পৰা আনিছিলোঁ। ইয়াত ড্ৰামতে লগাই ৰাখিছোঁ, তাতে ফল ধৰিছে। এই ফলবোৰ দেখিলে মোৰ মনটো এনেই ভাল লাগি যায়। আৰু এইজোপা হৈছে চেৰি গছৰ কাটিং। চেৰি লাগিলে মই দেখুৱাম আপোনালোকক। আৰু এয়া হৈছে আমৰ গছ। এইজোপাও হৈছে ডুৱাৰ্ফ আমৰ পুলি। যিবোৰ ডুৱাৰ্ফ পুলি থাকে তাত দেখিবলৈ গছজোপা সৰু, কিন্তু তাত ফল ভালকৈ লাগে। আৰু ইয়াত ডালিমৰ কাটিং। এইটো ভালকৈ হৈছে, তাত ধুনীয়াকৈ বাঢ়ি গৈছে। আৰু এইবোৰ হৈছে অমিতাৰ পুলি। অমিতাৰ গুটি দিছিলোঁ। এই পুলিবোৰ নি পেলাই এতিয়া ভালকৈ ভাল জেগাত লগাই দিব লাগিব। আৰু এয়া হৈছে মানিমুনি। মানিমুনি যে মই সদায় মোৰ লগত ৰাখোঁ। আৰু মানিমুনি আমাৰ হেল্থৰ কাৰণে কিমান ভাল আপোনালোকে চবেই জানে। এয়া পিৰালি পালেং। এই পালেং গোটেই বছৰটো থাকে যে বহুত কাম আহে। এইজোপা মোৰ অপৰাজিতাৰ ফুল। এই ফুলৰ চাহ বনাই খালে বহুত ভাল বুলি শুনিছোঁ। এইজোপা ওপৰলৈ বৰ ধুনীয়াকৈ বগাই গৈছে। এয়া চাইভছ হয়। এই হাৰ্বছো বহুত কাম আহে। এয়াও মানে আপোনাৰ কণ্টিনেণ্টেল ডিছ কিছুমানত কাম আহে। তাৰ পাছত এয়া হৈছে মচন্দৰী। এয়াতো আপোনালোকে চবেই চিনি পায় চাগে। এয়া শাকো হেল্থৰ কাৰণে বহুত ভাল বুলি শুনিছোঁ। আৰু এয়া মোৰ পুদিনা। এই পুদিনাটোতো বহুতেই কাম আহে। আৰু এয়া ইয়াত ভোট জলকীয়া বৰ ধুনীয়াকৈ লাগি আছে। আৰু এই মানিমুনিৰ ওচৰত এই কেৰেলা এইজোপা নহয় নিজে নিজে হ'ল। ক'ৰবাৰ পৰা গুটি পৰিলে চাগে আৰু বৰ ধুনীয়াকৈ বগাই গৈছে। চাওক ধুনীয়াকৈ ডাঙৰো হৈ গ'ল আৰু নিজে নিজে হ'ল এইজোপা। এটা নতুন ব্লগৰ সৈতে আকৌ সোনকালে লগ পাম। টেক কেয়াৰ এভৰিৱান। বাই।